শ্ৰীৰাম নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষী আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন আজিৰ দিনটোৰ সাধাৰণভাৱে জানি লওঁ। আজি ৩ ভাদ ২০ আগষ্ট শুক্ৰবাৰ। আজি সূৰ্যোদয় হ'ব ৫:১৮ আৰু সূৰ্য অস্ত যাব ৬:৪। আজি তিথি থাকিব ত্ৰয়োদশী তিথি। আজি যদি আপোনালোকে পূজা পাৰ্বণ শ্ৰাদ্ধ আদি কৰিব লগা হয় তেতিয়াহ'লে ত্ৰয়োদশী তিথিত কৰিব লাগিব। ৰাতি ৮:০৭লৈকে ত্ৰয়োদশী তিথি থাকিব। নক্ষত্ৰ থাকিব আজি উত্তৰহাৰা নক্ষত্ৰ ৰাতি ৯:৪৬লৈকে। এতিয়া যাম আমি জন্ম। আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব মকৰ ৰাশি, বৰ্ণ হ'ব বৈশ্যবৰ্ণ, গণ হ'ব নৱগণ আৰু দশা হ'ব চন্দ্ৰৰ দশা। মৃত্যে আজি দীপাত দোষ ৰাতি ৯:৪৬ গতে কোনো দোষ নাই। যদি ৰাতি ৯:৪৬ পিছত মানুহজন ঢুকায় তেতিয়াহ'লে কোনো দোষ নাপায়। তাৰ আগত ঢুকালে দীপাত দোষ পাব, 2টা দোষ পাব, নক্ষত্ৰ দুটা পাব। এতিয়া আমি যাম যাত্ৰালৈ। যাত্ৰা আজি পূব আৰু পশ্চিম দিশে নিষেধ আৰু আপোনালোকে শুভকৰ্মও নকৰিব। এতিয়া আমি যাম পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগৰ আজি প্ৰথম টাইমটো হ'ল ৰাতিপুৱা 10:24 পৰা 12:01লৈকে। দ্বিতীয় টাইমটো হ'ল 3:51 পৰা 5:18লৈকে। এই দুটা টাইমত আজি আপোনালোকে পঞ্চামৃত খুৱাব পাৰিব।